Guys, welcome back to my YouTube channel YT Sister 99. আজি আমি এটা ভাল জাগালৈ গৈ আছো কাৰণ আজি মই পিংকিহঁতৰ গাঁৱত আহিছো পিংকিহঁতৰ ঘৰত আহিছো সো এতিয়া আমি গৈ আছো আৰু মোৰ লগত আছে পিংকি বাইদেউ তাৰপিছত আৰু এজনী আছে এজনী আমাৰ লগৰে হয় প্লাছ আমাৰ ৰিলেটিভছ হয় কাজিন সো আমি তিনজনী আজি এটা ভাল জাগালৈ গৈ আছো সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব পিছত ৰ'দ ওলাইছে বাট ইমানেই ওলাইছে কি গৰমত আমাৰ অৱস্থা বেয়া হৈ গৈ আছে সো মোৰ ছাতি বিচাৰি নাপালোঁ যে সব ভাবিলোঁ কি এইটোৱে লৈ লওঁ এতিয়া গৈ আছোঁ পিংকি আৰু পিংকি আমি ক'ত গৈছোঁ ভালকৈ এক্সপ্লেইন কৰি দিব এতিয়া আমাৰ পিংকিয়ে কি এক্সপ্লেইন কৰিম আমি আমাৰ সিদ্ধেশ্বৰ শিৱ মন্দিৰ প্ৰাংগণত মানে এইবাৰ 2022 বৰ্ষত যিসকল শিক্ষাৰ্থীয়ে মানে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিলে তেওঁলোকক মানে সম্বৰ্ধনাৰ কাৰ্যসূচী এখন ৰখা হৈছে আৰু তালৈকে যাওঁ চাবলৈ তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিবলৈ গৈছোঁ আমিও লগতে আপোনালোকেও বলক চাব আমাৰ সন্মুখৰ পৰা এখন ফুলান গাঁওচাৰে তেখেতক সন্মান জনাবলৈ মই অনুৰোধ জনাইছোঁ ধনুধাৰ হৈছিলে অৰ্জুনতকৈ বেছি ধনুধাৰ হৈছিলে তাৰ মানে শিক্ষাবৃত্তিটোৰ শিক্ষক হৈছে এটা নিমিত্ত মাথো এটা আদৰ্শ চাকি পোহৰ দিয়া মানুহ যদি ভাল শিক্ষক এটা সমাজত থাকে তেতিয়াহ'লে সেই সমাজ উত্তৰণ ঘটিবই সেই সমাজ শিক্ষিত মানুহ ওলাব শিক্ষকৰ সেইটো গুণ আছে গতিকে এজন ভাল শিক্ষক পাবলৈ সমাজত অতি কঠিন কাম কনিষ্ঠ শিক্ষাৰ লগত জড়িত ব্যক্তিসকল বিভিন্ন প্ৰান্তৰ পৰা অহা আজি অভিনন্দন গ্ৰহণ কৰিবলৈ অহা প্ৰজ্ঞাৰ মুকুতা বুটলি আনি সমাজত মানৱতাৰ সৌখ্য গঢ়ি তুলিবলৈ সক্ষম হবা ভৱিষ্যতে বিদ্যা উপাৰ্জন আৰু সুচৰিত্ৰৰে সমাজ তথা দেশৰ সমৃদ্ধত অৰিহণা যোগাবা সততা দৃঢ়তা একাগ্ৰতা আৰু মেধাৰ বৰ্ণময় সমাহাৰেৰে তুমি আগবাঢ়ি যোৱা সাধনাৰ উত্তৰণ স্থলীলৈ তুমি কঢ়িয়াই অনা পোহৰৰ শিখৰে উজলি উঠক অনুজৰ জীৱনৰ পথ তোমাৰ উত্তৰোত্তৰ উন্নতি কামনাৰে
ইটোৰ ভৱদীয় সভাপতি শ্ৰী তৰুণ উপাধ্যায়, সম্পাদক ৰাজীৱ মহন্ত, শ্ৰী শ্ৰী সিদ্ধেশ্বৰ শিৱ মন্দিৰ পৰিচালনা সমিতি হৈ আজিৰ অনুষ্ঠানটো ইতিমধ্যে শেষ হৈ গ'ল আৰু আজিৰ অনুষ্ঠানটো চাই যদি ভাল লাগিছে দেন লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বাই।